হয় আমি এয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে মাৰোৱাৰী মেটাৰ্নিটি হস্পিটেলৰ সন্মুখৰ দৃশ্য আৰু এই মাৰোৱাৰী মেটাৰ্নিটি হস্পিটেলৰ সন্মুখত একাংশ ব্যক্তিয়ে হাতে হাতে লাঠি লৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু এয়া কোনো গণ্ডগোলৰ বা কোনো মাৰপিটৰ ঘটনা নহয়। ভৰলু থানাৰ অন্তৰ্গত এইটো এটা এলেকা আৰু এই এলেকাত ভৰলু থানাৰ বিষয়ববীয়াসকলে এখন নাগৰিক সমিতি গঠন কৰি দিছে আৰু নাগৰিক সমিতিৰ বিষয়ববীয়াসকলে আজি হাতে হাতে লাঠি লৈ উদ্দণ্ড যিসকল ব্যক্তি আছে, যিসকলে আইন অমান্য কৰিছে, তেওঁলোকে লাঠিৰে প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে। আপোনালোকক আজি আমি সবিশেষ দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। এয়া আমি গোটেই ঘটনা সন্দৰ্ভত আমি এগৰাকী আৰক্ষী বিষয়া উপস্থিত আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ ইয়াতে আচলতে কি হৈছে আৰু কেনেধৰণে মানুহে ইয়াতে আইনবোৰ মানি চলা নাই আৰু যিখন SOP অৰ্থাৎ ক'ভিডক লৈ যিখন নীতি নিৰ্দেশনা চৰকাৰে প্ৰস্তুত কৰি যোৱাকালি সাৱধান বাণী ৰাইজক শুনাইছে, তথাপিতো আজি কিয় জনসাধাৰণক অৰ্থাৎ নাগৰিকক লগত লৈ আজি কিয় হাতে হাতে লাঠি লৈ এনেধৰণৰ পৰিস্থিতি এটা কৰিবলগীয়া হ'ল? আহকচোন তেখেতে কি কয় আমি শুনিব বিচাৰিছোঁ। এখেতসকলৰ মানে ইয়াতে মানে যিবিলাক নাগৰিক আছে তেওঁলোকে মানে যেনে তেনে ঘূৰি ফুৰে, তেওঁলোকে সেইকাৰণে লোকেল যিখিনি নাগৰিক আছে তেখেতলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাৰ লগত সহযোগ কৰিছে আৰু তেখেতসকলে যিমান পাৰে বুজাইছে মানুহক মানে কণ্টেইনমেণ্ট জোনত বা কাৰফিউ মানি চলিবলৈ। এয়া আপোনালোকক দেখুৱাইছোঁ যে কৰোণাৰ এটা হটস্পট এলেকা। এই এলেকাটোত চৌদিশে এই এলেকাৰ চৌদিশে কণ্টেইনমেণ্ট জোন আৰু আমি উপস্থিত আছোঁ। প্ৰথম খবৰ দৰ্শকক দেখুৱাবৰ বাবে আমি যত্ন কৰিছোঁ যে এই যিটো এলেকা দেখিছে এইটো হৈছে কুমাৰপাৰা পাঁচআলি আৰু আজি এতিয়াৰ যিটো পৰিৱেশ আমি কুমাৰপাৰা পাঁচআলিৰ সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এই মাজৰ যিটো আপোনালোকে গোল ছাইড দেখিছে তাৰ পৰা এফালে ফটাশিল যাব পাৰে আৰু 7 নম্বৰ গেট, 9 নম্বৰ গেট, 8 নম্বৰ গেট বিভিন্ন গেটেৰে এই অঞ্চলৰ ব্যক্তিসকল ওলাই যায়, কিন্তু আজি প্ৰতিটো ছাইডতে আজি টিনৰ বেৰা দিয়া পৰিলক্ষিত হৈছে আৰু এই অঞ্চলটোতে বিভিন্নজন ব্যক্তি কৰোণাত আক্ৰান্ত হোৱা বুলি আমি জানিব পাৰিছোঁ। এয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ যে এয়া হৈছে ফটাশিল। এই ফটাশিল এলেকাটো বিভিন্ন ধৰণৰ ব্যক্তি আজি নীতি নিয়ম উলংঘন কৰি ওলাই অহা পৰিলক্ষিত হৈছে আৰু সষ্টম আৰক্ষী বাহিনীয়ে ৰাইজক বুজোৱাৰ চেষ্টা কৰিছে আৰু ইয়াতে আমি এটা কথা গম পাইছোঁ যে একাংশ ব্যক্তিয়ে গাড়ীৰ সন্মুখত তেওঁলোকে বাইকৰ সন্মুখত ইছেঞ্চিয়েল ডিউটি বুলি লিখি লৈছে আৰু আমি আৰক্ষী বিষয়াসমূহৰ পৰা এটা অভিযোগ আমি আজি পাইছোঁ যে কিছুমান ব্যক্তি DC অফিচৰ পৰা অৰ্থাৎ উপায়ুক্ত কাৰ্যালয়ৰ পৰা তেওঁলোকে ভুৱা স্বাক্ষৰ থকা কিছুমান কাগজ তেওঁলোকে উলিয়াই লৈ বাইকত মৰা পৰিলক্ষিত হৈছে। এই আপোনালোকক দেখুৱাইছোঁ যে ফটাশিলৰ পৰা আপোনাৰ ভৰলুলৈকে যোৱা যিটো পথ আৰু সেই পথছোৱাত চাৰিওফালে কণ্টেইনমেণ্ট জোন আৰু আমি বৰ্তমান আহি এতিয়া উপস্থিত হৈছোঁ ভৰলু থানাৰ সমীপত। আপোনালোকে দেখিছে যে ভৰলু থানাৰ আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱা, তেখেত প্ৰাঞ্জল বৰুৱা নিজে আহিছে আৰু বিভিন্নজন উচ্চপদস্থ আৰক্ষী বিষয়াই এওঁলোকে ৰাইজক ভেটা দিয়া পৰিলক্ষিত হৈছে আৰু আপোনালোকে আচৰিত হ'ব এতিয়া এই মুহূৰ্তত কোনো এজন ব্যক্তিয়ে যে SOP লৈ ভূক্ষেপে কৰা নাই আৰু এনেধৰণে যেন এনেধৰণৰ লাগিছে যেন আজি যেন কিবা বেলেগ উৎসৱহে আৰম্ভ হৈছে, যে কৰোণা এখন নাটক আৰু তেওঁলোকে বুজাব বিচাৰিছে যেন কৰোণাৰ এই SOPৰ মাজত ওলাই অহাটো যেন এটা ৰাইজৰ বাবে যেন এটা গৌৰৱৰ কথা। একাংশ কাণ্ডজ্ঞানহীন ব্যক্তিয়ে তেওঁলোকে এনেধৰণে ওলাই আহিছে আৰু কিছুমান ব্যক্তিয়ে ভুৱা কিছুমান পাছ তেওঁলোকে আৰক্ষীক দেখুৱাইছে আৰু আৰক্ষীয়ে এইবোৰ তন্নতন্নকৈ তেওঁলোকে পৰীক্ষা কৰিছে আৰু আপোনালোকক আমি সম্পূৰ্ণ ভিজুৱেলসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এগৰাকী ব্যক্তি দেখিছে আপোনালোকে কোনো ধৰণৰ নীতি নিয়ম নীতি নিৰ্দেশনা তেওঁলোকে মানা নাই, যেন আজি ভৰলুমুখ এৰিয়াত যেন আজি সোণাৰাম খেলপথাৰত যেন আজি থিয়েটাৰতহে প্ৰস্তুতি চলিছে বা ভৰলুমুখ দুৰ্গা মন্দিৰত যেন ডাঙৰ কিবা আয়োজনেৰে সৃষ্টি কৰিছে বা আয়োজনে যেন উৎসৱে পাতিছে, তেনেকুৱা পৰিৱেশ এয়া ভৰলুমুখৰ বিভিন্নজন আৰক্ষী বিষয়া ভৰলু থানাৰ পৰা ওলাই আহি ৰাইজক এক প্ৰকাৰৰ সাৱধান বাণী শুনাই আছে আৰু আমি যিমান সময়লৈকে আমি প্ৰথম খবৰৰ আমি তৰফৰ পৰা আমি বাতৰি সংগ্ৰহ কৰিছিলোঁ আমি কোনো ব্যক্তিক কিন্তু আমি মাৰপিট কৰা পৰিলক্ষিত হোৱা নাই। যিমান পৰ্যাপ্ত পৰিমাণে তেওঁলোকে আৰক্ষীসকলে ধৈৰ্য সহকাৰে ৰাইজক বুজাবলৈ চেষ্টা কৰিছে, কিন্তু ৰাইজে কোনো মতেই যেন তেওঁলোকে নামানে। এইখন আপোনালোকে দেখিছে এখন যাত্ৰীবাহী বাছ আৰু এই যাত্ৰীবাহী বাছখনত হেঁচা ঠেলাকৈ
তেওঁলোকে হেঁচা ঠেলা কৰি যাত্ৰী আহিছে আৰু এই যেন যাত্ৰী এই বাছখনত থকা ব্যক্তিসকল যেন কৰোণাৰ প্ৰতি যেন তেওঁলোকৰ কোনো ভূক্ষেপ নাই, তেওঁলোকৰ যেন কৰোণাকহে যেন তেওঁলোকে পিটিব পাৰিব, এনেকুৱাকৈ আহিছে। এই বাছখনত হেতা ওপৰা কোনো ধৰণৰ তাতে মানে কোনো ধৰণৰ কৰোণাৰ নীতি নিৰ্দেশনাটোতো একেবাৰেই নাই। গতিকে এনেকুৱা এটা পৰিৱেশ আজি দেখা পোৱা গ'ল আৰু এয়া একমাত্ৰ মানুহৰ যি জনসাধাৰণৰ মাজত সজাগতা নাই বুলি ক'ব লাগিব। এই মুহূৰ্তৰ দৃশ্য আপোনালোকক আমি দেখুৱাবলৈ আমি চেষ্টা চলাইছোঁ আৰু বহুতখিনি কষ্ট কৰিছে আৰক্ষী প্ৰশাসনে, বহুতখিনি কষ্ট কৰিছে। SOP তেওঁলোকে হত্যাকাৰীৰ ৰূপত তেওঁলোকে হত্যাকাৰী হিচাপে তেওঁলোকক কেছ ৰুজু কৰিম বুলি কৈছিল, কিন্তু এই ব্যক্তিসকলক যে দেখিছোঁ, এই যে আপোনাৰ 65 বছৰৰ পৰা আপোনালোকে মোটামুটি 12 বছৰমান বয়সলৈকে বিভিন্নজন ব্যক্তি আছে, হেতা ওপৰা লগাইছে। কৰোণালৈ মানুহৰ ভয় নাই, মানুহৰ ভয় হৈছে মানুহে গালি পাৰি আছে, প্ৰশাসনকহে গালি পাৰি থকা দেখা গৈছে। আৰু ইয়াৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ যে মানুহ কোনো পধ্যে সজাগ নহয় আৰু কঠোৰতম আৰক্ষী প্ৰশাসনে যিটো কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি ভাবিছিলোঁ, আজিৰ তাৰিখত কৰা নাই, ভাল কৰিছে, কিন্তু কালিৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ আৰু আমি নিজেও সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ আমি চেষ্টা কৰিম। তো এই বিষয়টো যিসকল বাছখনত ব্যক্তি আহিছিল, সেই বাছখনত অহা ব্যক্তিসমূহক বাছৰ ড্ৰাইভাৰজনক ভৰলুমুখ আৰক্ষীয়ে নমাই আনি সোধপোছ কৰিছিল আৰু এক প্ৰকাৰৰ এই যাত্ৰীসমূহ খণ্ডযুদ্ধত লিপ্ত হৈছিল। পাৰিলে তেওঁলোকে যেন প্ৰশাসনৰ ওপৰতে জঁপিয়াই পৰিব, তেনেকুৱা এক ৰণচণ্ডী মূৰ্তি ধৰিছিল। আৰু আজি কেনেধৰণে এই বিষয়টোক প্ৰশাসনে তেওঁলোকে তৎপৰতাৰে কণ্ট্ৰল কৰিবৰ কাৰণে চেষ্টা কৰিছে, আমি এই সম্পৰ্কত আমি জানিবৰ বাবে চেষ্টা কৰিছিলোঁ আৰু আমি পোনে পোনে ভৰলুমুখ থানাৰ বিষয়ববীয়া যিহেতু আছে, আমি তেওঁলোকৰ পৰা আমি সবিশেষ জানিব বিচাৰিছোঁ। ব্যৱস্থাটো আপোনালোকে দেখিয়ে আছে, এতিয়া গাড়ীখিনি ওলাই আহিছে, গতিকে আমি যিখিনি অলাগতিয়ালকৈ দেৰি কৰি আছে তেওঁলোকক আমি অলৰেডি ডিটেইন কৰিছোঁ আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। আৰু কঠোৰ হৈছে নেকি আপোনালোক আজি? কঠোৰটো হ'বই লাগিব, আপোনালোকে নিজেই গম পাইছে অসম অৱস্থা কিহলৈ গৈ আছে, গতিকে এইটো কঠোৰ নহয়, কি যিখিনি নিয়ম কানুনৰ মানে কাম কৰি আছোঁ সেইখিনিয়ে আৰু। হয়, আচলতে এই মুহূৰ্তত তেওঁলোকৰ ব্যস্ততাৰ সীমা নাই আৰু মুঠতে অভাৱনীয় এক পৰিস্থিতি। আপোনালোকে যিফালে চাই সেইফালে কেৱল মানুহ আৰু যেন নিয়ম ভংগ কৰাটোৱে মানুহৰ যেন এক নিয়মলৈ পৰিণত হৈছে আৰু সেই আমি দেখুৱাবলৈ আমি বহুত সাৱধানতাৰে আজিৰ এই বাতৰিটো আমি প্ৰস্তুত কৰিছোঁ আৰু আমি আপোনালোকক জ্ঞাতাৰ্থে আমি দেখুৱাব বিচাৰিছোঁ যে আমি সকলোৱে যাতে আমি মাস্ক ব্যৱহাৰ কৰিব, আমি হাতত যাতে আমি হেণ্ড চেনিটাইজাৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ, আমি যাতে নিজক সুৰক্ষা ৰখাৰ লগতে আমি যাতে গোটেই পৰিয়ালটোক আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, তাৰ বাবে আমি সচেতন হ'ব লাগে। আমি আশা ৰাখিছোঁ সকলোৱে সুৰক্ষিত হৈ থাকক আৰু সকলোৱে সাৱধান হৈ থাকক। ধন্যবাদ।